আজি যাই আছোঁ 4th গ্ৰেডৰ কাৰণে এক্সাম দিবৰ কাৰণে। তো আমাৰ পৰিছে মঙলদৈ গভ হায়াৰ ছেকেণ্ডাৰীত। তো মোৰ লগত আছে বাৰিক। তো তোমাৰ এক্সাম কেনেকুৱা হ'ব বুলি ভাবিছা? ইমানটো বেছি পঢ়া নাই, অনলাইনত যি পঢ়িছোঁ তাকেই আৰু চাওঁ এতিয়া কি হয়। তো তুমি কিমান পঢ়িছা? এটা পঢ়িছোঁ, পঢ়া নাই। একো পঢ়া নাই। তো এক্সাম কি হয় গম নাপাওঁ। তো ডাইৰেক্ট লগ পাই আছোঁ এক্সাম চেণ্টাৰত। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. বাইক ইয়াতে পাৰ্কিং কৰি থৈ দিলোঁ। তো ইয়াতে পাৰ্কিং কৰি থ'ব দিছে। তো এতিয়া যাই আছোঁ এক্সাম চেণ্টাৰলৈকে। এক্সাম চেণ্টাৰ এইটো হ'ল মঙলদৈ গভ হায়াৰ ছেকেণ্ডাৰী এক্সাম চেণ্টাৰ। তো লাইন পাতিব দিছে। চব লাইন পাতি থিয় হৈ আছে। তো আমি একদম বহুত পিছফালে লাইন ধৰিব লাগিব। এইটো চাওক চবেই লাইন ধৰি আছে। তো আমি একদম লাষ্টত যাই আছোঁ লাইন ধৰিবৰ কাৰণে। কিমান পঢ়ি আহিছা? মই পঢ়া বাদে দিছোঁ। ক'ৰ পৰা আহিছে আপোনালোকে? মই মঙলদৈৰ পৰা, মানে কি মহিলাৰ পৰা চিনি পায়। মহিলাৰ পৰা একেলগে হয়। তো লগ পাইছোঁ লাষ্টত। ভিতৰত বেগ মোবাইল চোবাইল একো এলাও নাই। তো তাৰ কাৰণে যাই আছোঁ বাজাৰ কলকাতা লিখি বাজাৰ কলকাতাত যাই বেগ মোবাইল চোবাইল চব থৈ আহিম। তো লগ পাইছোঁ ডাইৰেক্ট এক্সাম দিয়াৰ পিছত। তো এতিয়া যাই আছোঁ বাজাৰ কলকাতালৈকে। বেগ মোবাইল চোবাইল চব ইয়াতে থৈ যাই আছোঁ। আমাৰ গ্ৰেড 4ৰ এক্সাম কমপ্লিট হ'ল। তো ভিতৰত একদম জোতা চোতা চব খুলি যাব লগা হৈছে। তো আপোনালোকে যদি গ্ৰেড 3 এক্সাম দিব তেতিয়াহ'লে আপোনালোকে লগত ID প্ৰুফ এটা লৈ গ'লেই হ'ল, আৰু লগতে বেগ লৈ নাযাব। আৰু আপোনালোকে যিমান পাৰে চেণ্ডেল পিন্ধি যাব, কাৰণ ভিতৰত জোতা খুলি সোমাব লাগে। তো তোমাৰ এক্সাম কেনেকুৱা হৈছে? ফটাফটি পূৰা মিলাই দিছোঁ এক্সাম। তো ইয়াৰ বোলে অলপ ভাল হৈছে। তো আপোনালোকে যদি এক্সাম দিব যায় তো অলপ সাৱধানেৰে যাব। আৰু তো বাইক চাইক চব বাহিৰত পাৰ্কিং কৰি থ'ব লগা হৈছে, কাৰণ ইফালে পাৰ্কিং দিয়া নাই। তো বেক চাইড চব বাহিৰত থ'ব লগা হৈছে। তো আপোনালোকে যদি যায় তো অলপ ভালকৈ সাৱধানেৰে যাব। ভিডিঅ'টো আজিলৈকে ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব। তো কি ক'বা? ছাবস্ক্ৰাইব কৰিব। কেনেকুৱা হৈছে তোমাৰ পৰীক্ষা? তামাম। তো লগ পাইছোঁ নেক্সট ব্লগত।